introduce my friend Puma. আমি একেলগতে ট্ৰেইনিং কৰিছিলোঁ সি মই 179 বেটছৰ চ' পুমা আপকামিং যিসকল মানে ABUত বা আমাৰ অসম পুলিচত আহিব বিচাৰে তুমি কি ক'বা মানে এতিয়াতো আমি আজি ডিউটিত আছোঁ চ' ইয়াৰ পৰা তুমি এটা মেছেজ দিয়া যাতে মানে তেওঁলোকে মানে ইনস্পিৰেশ্যন হয় অলপ মানে আছাম পুলিচৰ কাৰণে চ' আপোনালোকে এতিয়া গম পালে আপোনালোকৰ নাম আহিছে বোলে চ' আপোনালোকে মানে এতিয়া ৱাইফৰ কাৰণে ফুল প্ৰিপেৰেশ্যন থাকক যাতে মানে আপোনাৰ কনফিডেঞ্চ থাকে সেই লেভেলত আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগে কনফিডেঞ্চ মানে ৱাইফত আপোনাৰ ফটককৈ কিবা সুধি দিব পাৰে আপোনাৰ জেনেৰেল নলেজ বিষয় আপোনাৰ কাৰেণ্ট এফেয়াৰ বিষয় আজি অসমত কি চলি আছে কাৰেণ্ট চিটুৱেশ্যন কি এইবিলাক বিষয়ে সুধিব পাৰে চ' আৰু তাৰ আপোনালোকৰ মোৰ ফালৰ এক্সপিৰিয়েঞ্চটো কৈ দিম ৱাইফত যেনেকৈ সুধি মানে আপোনাৰ কনফিডেঞ্চ লেভেলটো চাই মানে ধৰি লওক 4জন থাকিব আপুনি অকলে থাকিব যোনজন আপোনাক কথা পাতি আছে ইণ্টাৰভিউ হৈ আছে তাৰ লগত সদায় হাই কণ্টেক্ট হ'ব লাগে হাই কণ্টেক্ট আৰু কি মানে মেইন আমাৰ বডি প'শ্চাৰটো বেছি প'শ্চাৰটো মানে আপুনি ধৰি লওক যোনজন ছাৰ বা অফিচাৰ লগত কথা পাতি আছে এনেকুৱা কৰিব নালাগে সেইটো ক'লাটো মানে টুটো ভিতৰত ল'ব নালাগে তেতিয়া মানে আপোনাৰ কনফিডেঞ্চ নাইকিয়া হৈ যায় সেইটো কনফিডেঞ্চ ৰাখিব লাগে মানে স্পষ্টকৈ কথা কৈ থাকোঁতে মানুহে মানে এনেকৈ টুটো মানে লৈ যায় ভিতৰত সেইটো ল'ব নালাগে মানে সেইটো মানে তোৰ ভয়টো মানে এইটো খুৱাই নিচিনা হয় আৰু মানে ভাবে আৰু অফিচাৰে তুমি কোৱাচোন মানে কেনেকুৱা টপিকৰ ওপৰত আমাৰ ভাইভাত একচুৱেলি মানে চাইক'লজিৰ যিবোৰ লজিকেল ফেক্ট আছে সেইবোৰৰ ওপৰতে ডিপেণ্ড কৰি আমাৰ ভাইভাটো টেষ্ট হয় ন সেই কি চাইক'লজি ফেক্ট মানে ডিপেণ্ড কৰিব চাগে আপোনাৰ মেইনটো বডি লেংগুৱেজ ফাৰ্ষ্ট বডি লেংগুৱেজ আহিব আপোনাৰ চেল্ফ ইণ্ট্ৰডিউচটো আপুনি ভালকৈ ক'ব লাগিব কিন্তু আপুনি চেল্ফ ইণ্ট্ৰডিউচ ভালকৈ ক'লেহে আপোনাক ফাৰ্ষ্টটো চেল্ফ ইণ্ট্ৰডিউচটো চাব আপোনাৰ ড্ৰেছিঙত চাব ড্ৰেছিংটো আপুনি অলপ ফিট হয় জেণ্টছৰ কাৰণে অলপ হেয়াৰ কাটটো ভালকৈ হেয়াৰ কাট নিজৰ ষ্টাইলত নহয় মানে ডিফেন্স ষ্টাইলত কাটিলে হ'ল ছোৱালীটো মানে এনেকুৱা যেনেকুৱা ফল্ডিং ষ্টাইল আছে হেয়াৰটো ভালকৈ বান্ধিলে হ'ল ৰিবনটি চ' এইবিলাকে আৰু ইণ্ট্ৰডিউচটো ভালকৈ চ' আমাৰ অৱস্থাত অলপ সুধিছিলে মোৰ মনত পৰিছে মানে কিন্তু তোমাকো কৈ দিছোঁ মানে হেয়াৰ ষ্টাইলটো যিটো মানে তেওঁ কাটিং কৰি গৈছিল সেই কাটটোৰ বিষয়ে সুধিছে মানে কি কাট চ' তেনেকুৱা কুৱেশ্যনবোৰ আপোনালোকে পাব হয় নাই আনএক্সপেক্টেড যিবোৰ কুৱেশ্যন মানে আপোনালোকে পাব মানে এইটো নহয় যেন আমি পঢ়ি থকাবোৰ আহিব তেনেকুৱা হয় নাই আৰু কিবা কিবি আপোনাৰ মা দেউতাৰ নামটো সুধিব তাৰপিছত সুধি কিনে আপোনাৰ মাৰ বয়স কিমান প্লাছ আৰু দেউতাৰ বয়স কিমান হ'ব তাৰপিছত আপোনাৰ বয়স কিমান তিনিটা যোগ কৰিব লাগিব সেইকাৰণে এইটো মতে আপোনাৰ মাইণ্ডত থাকিবই লাগিব যে এনেকুৱা কুৱেশ্যন সুধিলে এনেকুৱা আনচাৰ দিম বোলে ফৰ এক্সাম্পলি আমি যদি মাটি খেতি বাৰী কোনোবাই কৰি আছে বুলি ভাবিছে তেতিয়া ধৰি লওক এবিঘাত মাটিত কিমান থাকে সেইটো সুধি দিব পাৰে বা আপুনি যদি হাজিৰা কৰে এদিনত যদি 300 টকাকৈ পায় তেতিয়া 3 মাহত আপুনি কিমান পাব চ' তেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ সোধে নাই চাইক'লজি ফেক্টৰ মানে মোৰ ফালৰ এক্সপিৰিয়েঞ্চ আৰু তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱা মানে নিজৰ ওপৰত কিয়ৰ ওপৰত আপুনি নলেজ আছে এই বিষয়ে ক'লে হ'ল আপোনাক কিবাকৈ সোধে আপোনাৰ ইণ্টাৰেষ্ট কি হবি কি তোৰ যদি ফুটবল কয় তোৰ বা নহয় আপোনাৰ হবিটো ছিংগাৰ গান গোৱা হয় বা ডেন্সাৰ হয় যদি যোনটো হবি হয় সেইটো যদি টেলেণ্ট নাই আপুনি কৈ লাভ নাই যোনটো বিষয়ে আপোনাৰ টেলেণ্ট আছে মানে কোৱা কুৱেশ্যন সুধিলে মানে প্ৰশ্নটো উত্তৰ দিব পাৰা যোনটো মাইনত আছে এইটো ক'ব লাগে সেইটো আৰু থেংক ইউ কনফিডেঞ্চটো চাব আৰু মোৰ ফালৰ পৰা একদম 110% অল দি বেষ্ট ফ্ৰম মাই চাইড থেংক ইউ